মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টোত দ্য ফান দে হেড চেপ্টাৰৰ এছাৰশ্যন আৰু ৰিজন এনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ কেনেকৈ এটেম্প কৰিব লাগে সেইটোৰ বিষয়ে শিকিম আৰু তোমালোকে এইবোৰ কুৱেশ্যন ষ্টেটমেণ্ট 1 ষ্টেটমেণ্ট 2 হিচাপেও পাব পাৰা আৰু যদি তোমালোকে কেনেদৰে কৰিব লাগে সেইটো জানা তোমালোকৰ ভৱিষ্যতৰ কম্পিটিটিভ এক্সামছবিলাকৰ বাবেও সুবিধাজনক হ'ব আহাচোন প্ৰথম আমি কুৱেশ্যনটো চাওঁ এছাৰশ্যন মানৰ অসমীয়া অৰ্থ হৈছে উক্তি মানে দৃঢ় মতামত প্ৰকাশ কৰা এটা বাক্য আমাৰ যোনটো চেপ্টাৰ আছে তাৰ পৰা প্ৰথম আমাৰ এছাৰশ্যনটো দিছে টমি থিংকছ দ্য ৰিয়েল বুক ইজ এ ৱেষ্ট টমিয়ে ভাবিছিল যে যোনখন আমাৰ আচল কিতাপ আছে সেইটো এটা পেলনীয়া বস্তুৰ নিচিনা এতিয়া ৰিজনটো দিছে এই বাক্যটো কোৱাৰ ৰিজন মানে কাৰণটো হৈছে যে দ্য ৰিয়েল বুক ইজ অল্ড এণ্ড দ্য পেজেছ আৰ ক্ৰিকলি কিতাপখন আচল কিতাপখন পুৰণা হৈ গৈছে আৰু তাৰ পৃষ্ঠাবোৰত সৰু সৰু ভাঁজ পৰি গৈছে এতিয়া আমি এনেকুৱা ধৰণৰ কুৱেশ্যনছটো আনচাৰ কৰিবলৈ হ'লে অপশ্যনকেইটা চাই লোৱা আহা অপশ্যনটো দিছে both A and R are correct and R is the correct explanation of A মানে দুটা A আৰু R যোনটা assertion আৰু reason যোন দুটা বাক্য দিয়া আছে দুইটাই শুদ্ধ আৰু R যোনটো reason কাৰণ দিয়া আছে সেইটো assertionটোৰ শুদ্ধ ব্যাখ্যা এবাৰ B অপশ্যনটো চাওঁ both A and R are correct but R is not the correct explanation এটা কৈছে দুইটা A আৰু R শুদ্ধ কিন্তু R টো কাৰেক্ট এক্সপ্লেনেশ্যন নহয় কাৰেক্ট ব্যাখ্যা নহয় A টোৰ নাম্বাৰ C টো দিছে A is incorrect কৈছে assertion যোনটো দিছে হেতুৱে অশুদ্ধ but R is correct কিন্তু R টো কাৰেক্ট ইয়াত assertion আৰু reasonৰ মাজৰ কোনো কানেকশ্যন দেখুৱা নাই এক্সপ্লেনেশ্যন কৰিছে নাই কৰা এইটো বিষয়ে কোনো দিয়া নাই তাৰ মানে ইয়াত কিন্তু এইটো কোৱা নাই যে R টো ৰিজনটোৱে এছাৰশ্যনটোক এক্সপ্লেইন কৰিছে সেই বিষয়ে কোনো কথা দিয়া নাই মাত্ৰ এইটো ইনকাৰেক্ট বুলি কৈছে আৰটো কাৰেক্ট বুলি কৈছে আৰু ডি নাম্বাৰটোত কৈছে দুইটাই এ আৰু আৰ দুইটাই ইনকাৰেক্ট তো তোমালোকৰ অপশ্যনছবোৰ এনেকৈ ধৰণে থাকিব এনেকুৱা কুৱেশ্যনছবোৰ আনচাৰ কৰিব পাৰিবৰ কাৰণে তোমালোকে বুকখন থৰো হ'ব লাগিব মানে গোটেই চেপ্টাৰটো ভালদৰে তোমালোকে মনত ৰাখি থ'ব লাগিব এতিয়া আমি পাইছিলোঁ যে এছাৰশ্যনটো আছিলে যে টমিয়ে ৰিয়েল বুকখনক ৱেষ্ট বুলি ভাবিছে আৰু ৰিজনটো দিছিলে যে ৰিয়েল বুকখন পুৰণা হৈ গ'ল আৰু তাত সৰু সৰু বহুত ভাল আছে আমি গম পাইছোঁ কুৱেশ্যনটো পঢ়িয়ে যে এছাৰশ্যনটো শুদ্ধ যে ঠিকে আছে টমিয়ে ভাবিছিল আচল কিতাপখন এখন ৱেষ্ট কিন্তু যোনটো ৰিজন দিছে সেইটো শুদ্ধ নহয় আৰু ৰিজন যোনটো দিছে দ্য ৰিয়েল বুক ইজ অল্ড এণ্ড দ্য পেজেছ আৰ ক্ৰিংকলি এই বাক্যটো কিন্তু শুদ্ধ কিতাপত আমি পাইছোঁ কিন্তু আমাৰ হৈছে এক্সপ্লেনেশ্যনটো শুদ্ধ নোহোৱাৰ কাৰণে আমাৰ অপশ্যন বিটো হৈ গৈছে আনচাৰ এতিয়া আমি নেক্সট কুৱেশ্যনটো চাই লওঁ এছাৰশ্যন দিছে টমি অন থ্ৰু হিজ মেকানিকেল টিচাৰ ৰিজনটো দিছে বিকজ ইট কণ্টেইনছ মিলিয়নছ অফ টেলিবুক আমি যেতিয়া পঢ়িলোঁ আমি দেখিলোঁ দুটা ষ্টেটমেণ্টে শুদ্ধ আমি কিতাপত পাইছোঁ টমিয়ে নিজৰ মেকানিকেল টিচাৰক দলিয়াই দিব বিচৰা নাছিল আৰু আমি এইটো পাইছোঁ যে মেকানিকেল টিচাৰ্ছত বহুত টেলিবুকছ কণ্টেইন হৈ থাকে এতিয়া আমি ভালদৰে যেতিয়া চালোঁ যে হয় টমিয়ে নিজৰ মেকানিকেল টিচাৰক এইটো কাৰণে দলিয়াই দিব বিচৰা নাছিলে কাৰণ তাত বহুত টেলিবুকছ কণ্টেইন হৈ থাকে মানে ৰিজনটোৱে এছাৰশ্যনটোক শুদ্ধকৈ এক্সপ্লেইন কৰিছে তো আমাৰ অপশ্যন যোনটো এ আছিল সেই অপশ্যনটো আমাৰ আনচাৰ হ'ব এতিয়া আমি কুৱেশ্যন নম্বৰ 3টো যদি চাওঁ এছাৰশ্যনটো আমাৰ যোনটো ফাৰ্ষ্ট কুৱেশ্যন আছিলে সেইটো নিচিনা একেই টমি থিংকছ দ্য ৰিয়েল বুক ইজ এ ৱেষ্ট ইয়াত কিন্তু ৰিজনটো বেলেগ দিছে ৰিজনটো দিছে এজ দ্য বুক কণ্টেইনছ ছাম ডেফিনিট টপিকছ দ্য ৰিডাৰ ফাইণ্ডছ ন' ইণ্টাৰেষ্ট ইন ৰিডিং ইট আগেইন এণ্ড আগেইন মানে এতিয়া কৈছে যে কিতাপখনত যিহেতু কিছুমান সীমিত বিষয়বস্তু থাকে আৰু সেইকাৰণে ৰিডাৰ্ছে পাঠকসকলে সেই বস্তুখিনিকে ঘনাই ঘনাই পঢ়ি থাকিবলৈ বেয়া পায় আৰু সেইকাৰণে এখন পেলাইও দিব পাৰে ৱেষ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰে এতিয়া আমি দেখিলোঁ যে যোনটো আমাৰ এছাৰশ্যন আছিলে তাক সঁচাকৈ ৰিজনটোৱে ট্ৰুলি ব্যাখ্যা কৰিব পাৰিছে কাৰেক্টলি ব্যাখ্যা কৰিছে সেইকাৰণে ৰিজন ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এছাৰশ্যন এইটো হৈছে আমাৰ আনচাৰ দিম এইবোৰ এনেধৰণেই কৰিব লাগে আৰু বহুত ইজি হয় কুৱেশ্যন নম্বৰ 4টো চোৱা মাৰ্গী এণ্ড টমি হেড ৰেগুলাৰ আৱাৰ্ছ ফৰ ষ্টাডিজ এক্সেপ্ট ছেটাৰডে এণ্ড ছানডে মাৰ্গী আৰু টমিয়ে সদায় একেটা সময়তে পঢ়ে মাত্ৰ ছেটাৰডে আৰু ছানডেৰ বাদে ৰিজনটো দিছে একৰ্ডিং টু দিয়াৰ মাদাৰ লিটিল চিলড্ৰেন লাৰ্ণ বেটাৰ ইফ দে ৰিড এট দ্য ছেইম টাইম তেওঁলোকৰ মাকৰ মতে যে সৰু সৰু ল'ৰা ছোৱালীয়ে ভালদৰে শিকিব পাৰে যদি তেওঁলোকে এটা সময়তে সদায় পঢ়া শুনা কৰে আমি যেতিয়া চেপ্টাৰটোলৈ মনত পেলাম তেতিয়া আমাৰ মনত পৰিব যে হয় মাৰ্গী টমিৰ ৰেগুলাৰ আৱাৰ্ছত পঢ়িছিল আৰু মাকে এই কথাষাৰ কৈছিল তো আমাৰ যোনটো অপশ্যন হ'ব সেইটো এক্সপ্লেনেশ্যনটো কাৰেক্ট বুলি সেইটোৱে আমাৰ হ'ব নেক্সট 5 নম্বৰটো টমি থট হিজ ফাদাৰ নোজ এজ মাছ এজ দ্য মেকানিকেল টিচাৰ টমিয়ে ভাবিছিল যে তাৰ দেউতাকো মেকানিকেল টিচাৰ সমানেই জানে যেতিয়া আৰ্গুমেণ্ট হৈছিলে মাৰ্গীৰ লগত যে
মেকানিকেল টিচাৰ বেছি জানে তেতিয়া টমিয়ে কৈছে যে মোৰ দেউতাও মেকানিকেল টিচাৰ সমানেই জানে যে ৰিজনটো দিছে টমিজ ফাদাৰ ইজ অলছ' এ টিচাৰ কাৰণ টমিৰ দেউতাক হৈছে এজন শিক্ষক এতিয়া আমি যেতিয়া চালোঁ আমি গম পালোঁ ৰিজনটোতো নহয় টমিৰ দেউতাক শিক্ষক নাছিল আমাৰ চেপ্টাৰটোত এই বিষয়ে একো উল্লেখ নাই তাৰমানে এছাৰশ্যনটো কাৰেক্ট কিন্তু ৰিজনটো ইনকাৰেক্ট এতিয়া তোমালোকে ক'বা মেম এইটোতো আমাৰ অপশ্যন নাই যে এছাৰশ্যনটো ইনকাৰেক্ট ৰিজনটো কাৰেক্ট এনেকুৱা ধৰণৰ অপশ্যন আছে তেতিয়াহ'লে তোমালোকে এটা কথা জানিবা যদি তেনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে তোমালোকৰ যোনটো অপশ্যন থাকিব তাতো তেনেকৈ থাকিব যে এছাৰশ্যন ইজ কাৰেক্ট ৰিজন ইজ ইনকাৰেক্ট এনেকুৱা ধৰণৰ অপশ্যনটো দিয়া থাকিব নেক্সট কুৱেশ্যনটো চাই লওঁ Assertion, Tommy wanted to read the book alone. Reason, he doesn't like his sister. আমি যেতিয়া চেপ্টাৰটো পঢ়িছিলোঁ তাত আছিলে যে ষ্টাডি আৱাৰ কাৰণে যেতিয়া মাকে মাতিলে তাৰপিছত মাৰ্গীয়ে টমিক ৰিকুৱেষ্ট কৰিলে যে কিতাপখন মই তোমাৰ লগত পঢ়িব পাৰিমনে ষ্টাডি আৱাৰ শেষ হোৱাৰ পিছত তেতিয়া সি নন চেলেণ্টলি ক'লে যে অ'কে যদি ইচ্ছা কৰা আহিব পাৰা আৰু আমি চেপ্টাৰটোত পোৱা নাই যে সি নিজৰ ছিষ্টাৰক বেয়া পাইছিলে বুলি তাত ক'তো উল্লেখ নাই আমি দুইজনে সৰু সুৰা কাজিয়া কৰিছিলে কিন্তু বেয়া পোৱা কথাটো ক'তো নাই তাৰমানে এছাৰশ্যন ৰিজন দুইটাই ইনকাৰেক্ট আমাৰ ডি অপশ্যনটো তেনেকৈ আছিলে তো আমি সেই ডি অপশ্যনটো দিলেই হ'ল নাও লেটছ মুভ টু কুৱেশ্যন নম্বৰ 7 মাৰ্গী থট দ্য অল কাইণ্ড অফ স্কুল ৱাজ ফান ৰিজন দ্য ষ্টুডেণ্টছ ডিডণ্ট গেট পানিছমেণ্ট ফৰ নট কমপ্লিটিং হোমৱৰ্ক অন টাইম আমাক যিহেতু চেপ্টাৰটোত ক'তো দিয়া নাই যে অল কাইণ্ড অফ স্কুলত হোমৱৰ্ক নকৰিলে পানিছমেণ্ট পায় বুলি তাৰমানে ৰিজন আৰু এছাৰশ্যন দুইটাই কাৰেক্ট ষ্টেটমেণ্ট কিন্তু আমাৰ যোনটো এছাৰশ্যন দিছে যে অল কাইণ্ড অফ স্কুলবোৰ ফান আছিলে কাৰণ ষ্টুডেণ্টছে পানিছমেণ্ট নাপায় সেইটো কাৰণেহে ফান বুলি ভাবিছিলে মাৰ্গীয়ে সেইটো কিন্তু পইণ্টটো কাৰেক্ট নহয় তাৰমানে এছাৰশ্যন এণ্ড ৰিজন both are correct but reason is not the correct explanation of the assertion given এইটো হৈছে আমাৰ যোনটো অপশ্যন থাকিব সেইটোৰ আনচাৰ নেক্সট কুৱেশ্যন ইজ দ্য এছাৰশ্যন ইজ ছেইম মাৰ্গী থট দ্য অল কাইণ্ড অফ স্কুল ৱাজ ফান কিন্তু ৰিজনটো ইয়াত বেলেগ দিছে অল দ্য কিডছ এনজয়ড গয়িং টু দ্য স্পেচিফিক বিল্ডিং এণ্ড লাৰ্ণ দ্য লেচনছ ইন এ ফান ৱে ইয়াতে দিছে যে ৰিজনটো যে সকলো যোনবোৰ কিডছ আছিলে সকলো ল'ৰা ছোৱালীবোৰে এটা স্পেচিফিক বিল্ডিঙলৈ যায় আৰু তাতে লেচনছবোৰ এটা ফান ৱে আনন্দময় পৰিৱেশত শিকে আনন্দময় ধৰণে শিকে এতিয়া আমি গম পালোঁ এছাৰশ্যনৰ ৰিজন দুইটাই শুদ্ধ আমি চেপ্টাৰটোত পাইছোঁ আৰু এতিয়া মাৰ্গীয়ে সঁচাকৈ সেইটো কাৰণেহে এই ৰিজনটোৰ কাৰণেই অল কাইণ্ড অফ স্কুলবোৰ ফান বুলি কৈছিলে মানে এতিয়া আমাৰ assertion and reason are correct and reason is the correct explanation of the assertion এইটো হৈছে আমাৰ আনসাৰ question number 9 টো হৈছে according to Margie the human teachers were better than the mechanical teachers যদিও আমাক চেপ্টাৰটোত এনেধৰণে মাৰ্গীয়ে কোৱা বুলি দিয়া নাই কিন্তু মাৰ্গীয়ে যেতিয়া নিজৰ এৰিথমেটিক ক্লাছ কৰি আছিলে তেতিয়া তাই অল্ড স্কুলৰ বিষয়ে ভাবি আছিলে আৰু তেতিয়া এটা কথা তাই ষ্ট্ৰাইক কৰিছিলে মতে শিক্ষকবোৰ টিচাৰ্ছবোৰ মানুহ আৰু আমি আগতেই পাইছোঁ চেপ্টাৰটোত যে তাই স্কুল বেয়া পাইছিল আৰু মেকানিকেল টিচাৰক তাই ব্লেক লাৰ্জ এনেকৈ ধৰণে এক্সপ্লেইন কৰিছিলে ভাবিছিলে তাৰমানে তাই হিউমেন টিচাৰ হ'লে বেটাৰ বুলি ভাবিছে আৰু ৰিজনটো দিছে দে কুড আণ্ডাৰষ্টেণ্ড দ্য ইম'চনেল কণ্ডিশ্যন অফ দ্য ষ্টুডেণ্টছ যে যদি মানুহবোৰ যদি শিক্ষক হয় তেতিয়াহ'লে তেওঁলোকে ষ্টুডেণ্টছৰ যোনবোৰ মানে মানসিক যোনবোৰ কণ্ডিশ্যন মানসিক অৱস্থা সেইবোৰ তেওঁলোকে ভালদৰে বুজি পাব পাৰিব মেকানিকেল টিচাৰ যোনটো নোৱাৰে এতিয়া আমি গম পাইছোঁ ৰিজনটো আৰু এছাৰশ্যনটো দুইটা কাৰেক্ট হয় নেক্সট কুৱেশ্যন ইজ টমিজ টিচাৰ ৱাজ টেকেন অৱে ফৰ এ মান্থ যে টমিৰ শিক্ষকক এক মাহৰ বাবে লৈ যোৱা হৈছিল যোনটো দিছে যে জিঅ'গ্ৰাফি ছেকশ্যন হেড ব্লেংকড আউট ইন দ্য মেকানিকেল টিচাৰ টমিৰ যোনটো জিঅ'গ্ৰাফি ছেকশ্যন আছিলে জিঅ'গ্ৰাফি অংশ আছিলে সেই মেকানিকেল টিচাৰৰ সেইটো সম্পূৰ্ণ খালী হৈ গৈছিল বাবে টমিৰ শিক্ষকক এমাহৰ কাৰণে লৈ যোৱা হৈছিল আমি জানো মেকানিকেল টিচাৰবোৰ ঘৰতেই থাকে আৰু সিহঁতক যদি বেয়া হয় কিবা টেকনিকেল বিজুতি হয় তেতিয়াহ'লে ভাল কৰিবলৈ কাণ্ট্ৰি ইনস্পেক্টৰ লৈ যায় এতিয়া আমি গম পাইছোঁ যে এছাৰশ্যনটো কাৰেক্ট কিন্তু এক্সপ্লেনেশ্যনটো জিঅ'গ্ৰাফি ছেক্টৰ নাছিল সেইটো আছে হিষ্ট্ৰী ছেক্টৰ তো সেইকাৰণে এছাৰশ্যনটো কাৰেক্ট আৰু ৰিজনটো কাৰেক্ট নহয় মুভ টু কুৱেশ্যন নম্বৰ 11টো দিছে এছাৰশ্যন দ্য ষ্টৰি ইজ ছেট ইন দ্য পাষ্ট ৰিজনটো দিছে মাৰ্গী ৰোড দ্য ডায়েৰী ইন দ্য 22nd century আমি এছাৰশ্যনটো যেতিয়া পঢ়ি চাওঁ তেতিয়া দ্য ষ্টৰি ইজ ছেট ইন দ্য পাষ্ট তেতিয়া আমি গম পালোঁ যে এইটো ভুল কাৰণ পাষ্টৰ আমাৰ ষ্টৰি নহয় এইটো আৰু ইয়াত দিছে যে মাৰ্গী ৰোড দ্য ডায়েৰী ইন দ্য 22nd century আমি গম পাইছোঁ ষ্টৰিটো যেতিয়া মাৰ্গীয়ে ডায়েৰীত লিখিছিল 2157 আছিলে ইয়েৰ মানে 22nd century তাৰমানে এইটো ফিউচাৰত ছেট হোৱা এটা ষ্টৰি আৰু 22nd centuryত লিখা ডায়েৰী পেজৰ কথা কৈছে তাৰমানে এছাৰশ্যন ইজ ইনকাৰেক্ট বাট ৰিজন ইজ কাৰেক্ট এতিয়া আমাৰ যোনটো অপশ্যনত এনেধৰণে আছিলে আমি সেইটো অপশ্যন টিক দিম নেক্সটটো আমাৰ হৈছে কুৱেশ্যন নম্বৰ 12
Assertion is the country inspector came to take away the teacher. Reason is the country inspector was a very rude person. এটা কৈছে country inspectorে মাৰ্গিহঁতৰ ঘৰলৈ টিচাৰজনক লৈ যাবৰ কাৰণে আহিছিলে আৰু ৰিজনটো দিছে যে country inspectorজন যে বহুত অমাৰ্জিত মানুহ আছিলে আমি যেতিয়া আমি চেপ্টাৰটো পঢ়িছোঁ তেতিয়া গম পাইছোঁ country inspector আচলতে টিচাৰটো লৈ যাবলৈ কাৰণে অহা নাছিলে তেওঁ কি ডিফেক্ট আছে চাবলৈ আহিছিল আৰু ঘৰতে তেওঁ এইটো ভাল কৰি থৈ গৈছিল আৰু আমি country inspector এজন ৰুড পাৰ্সন নাছিলে অমাৰ্জিত নাছিলে তেওঁ আহি মাৰ্গীক এটা এপল খাব দিছিলে খুব মৰমিয়াল আছিলে দেখিবলৈ দুইটাই ইনকাৰেক্ট The next question to হৈছে question number 13 arithmetic is the study of art আৰু reason দিছে Margie never learned arithmetic in life তোমালোকৰ যদি মনত আছে চেপ্টাৰটো লাষ্টৰ পেজটোত আছিলে যে মাৰ্গীৰ মেকানিকেল টিচাৰ arithmetic চেপ্টাৰ ফ্ল্যাশ হৈ আছিলে তাই কিন্তু ওল্ড স্কুলৰ বিষয়ে ভাবি আছিলে আৰু চেপ্টাৰটোত দেখাই আছিলে স্ক্ৰীনত দেখাই আছিলে যে এডিশ্যন অফ ফ্ৰেকশ্যনছ মানে এইটো মেথমেটিক্সৰ এটা পাৰ্ট হয় আৰু মাৰ্গীয়ে arithmetic শিকিছে মানে দুটা assertion আৰু reason দুইটাই ইনকাৰেক্ট তো এনেকুৱা ধৰণেই তোমালোকৰ assertion reasonsবোৰ আহিব আৰু চেপ্টাৰটো যদি তোমালোকে ভালদৰে পঢ়িছা সহজে এইখিনি কৰিব পাৰিবা assertion reasonsৰ বাদে statement 1 আৰু statement 2 হিচাপেও তোমালোকৰ questions আহে আৰু তেতিয়া এইটো assertions আৰু reasonsতকৈ বেছি সহজ হয় তাত অপশ্যনছবোৰ চোৱাচোন তোমালোকে statement 1 is true statement 2 is false statement 1 is false statement 2 is ইয়াত statement 1 আৰু statement 2 ৰ মাজত কিবা সম্বন্ধ আছে নেকি এইটো ভাবিবলগীয়া কোনো কথাই নাই মাত্ৰ তোমালোকে চাব লাগে দুইটা statement শুদ্ধ নে ভুল নে কোনটো শুদ্ধ কোনটো ভুল এইখিনি জানিলে তোমালোকে statement 1 আৰু statement 2 থকা কোৱেশ্চনছবোৰ কৰিব পাৰিবা এতিয়া আমি চাই লওঁ question number 14 statement 1 Mrs. Jones has shaken her head to show her disappointment আৰু statement 2 আছে Margie loved her mechanical teacher very much but she was unable to understand the subjects এনেকুৱা কোৱেশ্চনবোৰ পালে তোমালোকে কনটেক্সটলৈ যাবা পৰিৱেশ বা পৰিস্থিতিটো কেতিয়া মিছেছ জনছে নিজৰ মূৰটো লৰাই দিছিলে যেতিয়া দেখিছিলে মাৰ্গীয়ে বাৰে বাৰে জিঅ'গ্ৰাফি চেপ্টাৰটো বা জিঅ'গ্ৰাফি সেকশনটোত ফেইল কৰি আছিলে তেতিয়া তেওঁ মূৰটো লৰাই দিছিলে এইটো ষ্টেটমেণ্টটো কাৰেক্ট আৰু ষ্টেটমেণ্ট 2টো আছিলে মাৰ্গী লাভড হাৰ মেকানিকেল টিচাৰ ভেৰি মাচ বাট शी वाज আনএবল টু আণ্ডাৰষ্টেণ্ড দ্য ছাবজেক্ট মাৰ্গীয়ে মেকানিকেল টিচাৰক বহুত বেছি ভাল পাইছিলে কিন্তু ছাবজেক্টবিলাকে তাই বুজি পাবলৈ অসুবিধা হৈছিলে এনেকৈ বুলি দিছিলে কিন্তু আমি জানো মাৰ্গীয়ে একেবাৰে স্কুল বেয়া পাইছিলে স্কুল মানে মেকানিকেল টিচাৰ বেয়াই পাইছিলে তো ষ্টেটমেণ্ট 2টো কাৰেক্ট নহয় নেক্সট টু ষ্টেটমেণ্ট 1 টমি wanted human teachers to teach them as they were as smart as the mechanical teachers so statement 2 দিয়া আছে Margie was happy as they would go to a specific building to read with their friends statement যদি কনটেক্সটলৈ যাওঁ এইটো কেতিয়া হৈছিলে যেতিয়া মাৰ্গীয়ে দেখিছিলে যে পুৰণা বিদ্যালয়বিলাক মানুহে শিক্ষকতা কৰে তেতিয়া তাই আচৰিত হৈছিলে আৰু তেতিয়া টমিয়ে কৈছিলে যে মানুহো মেকানিকেল টিচাৰ মানে স্মাৰ্ট হ'ব পাৰে কিন্তু এইটো কোৱা নাছিলে যে টমিয়ে হিউমেন টিচাৰ্ছ বিচাৰিছিলে তো এইটো ষ্টেটমেণ্টটো ইনকাৰেক্ট আৰু ষ্টেটমেণ্ট 2টো দিছে মাৰ্গী ৱাজ হেপী এজ দে উড গ' টু এ স্পেচিফিক বিল্ডিং টু ৰিড উইথ দেয়াৰ ফ্ৰেণ্ডছ যেনেকৈ ছাত্ৰ ছাত্ৰীসকলে এটা স্পেচিফিক বিল্ডিঙলৈ যায় স্কুললৈ যায় পঢ়িবৰ কাৰণে মাৰ্গীও যাব এনেকুৱা ধৰণৰ কোনো কথা দিয়া নাই মানে ষ্টেটমেণ্ট 2টো ফল্ছ এতিয়া নেক্সটটোলৈ চাওঁ ষ্টেটমেণ্ট 1ত আছে মাৰ্গী অলৱেজ হেটেড স্কুল মাৰ্গীয়ে সদায় বিদ্যালয় বেয়া পাইছিলে ষ্টেটমেণ্ট 2 আছে মাৰ্গী স্কুল ৰুম ৱাজ নেক্সট টু হাৰ বেডৰুম আৰু মাৰ্গীৰ স্কুল ৰুমটো বেডৰুমৰ কাষতেই আছিলে দুইটা ষ্টেটমেণ্টে কাৰেক্ট মানে ট্ৰু both the statements are true এনেকৈ আমি ভিডিঅ'টোৰ শেষৰ ফাললৈ আহিলোঁ ধন্যবাদ তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আশা কৰিছোঁ তোমালোকে কিছুমান কথা শিকিব পাৰিলা এই ভিডিঅ'টোৰ পৰা থেংকছ ফৰ ৱাচিং বাই বাই